অতি দুখৰ বিষয় যে আমি স্বাধীনতাৰ যি অমৃত কাল চলি আছে সেই সময়ত আমি পট্টাৰ দাবীত আজি আপোনালোকক মাতি আমি সংবাদমেল অনুষ্ঠিত কৰিব লগা হৈছে। যে আমি ইতিমধ্যে কৈছে যে 1952 চনত আমাক ইয়াৰ অসম চৰকাৰে চুবানকাটা ভোগপাৰা ৰিজাৰ্ভৰ পৰা 9000 বিঘা মাটি ডি ৰিজাৰ্ভেশ্যন কৰি আমাক এ ব্লক বি ব্লক চি ব্লক নাম দি ইয়াত মানুহ আনি বহাইছিল। কিন্তু আজি স্বাধীনতাৰ যি অমৃত মহোৎসৱ চলি আছে সেই সময়তো আমাৰ মাটিখিনিৰ আজি তেতিয়াহ'লে আমি ABC ব্লকক আমি প্ৰথম প্ৰিফাৰেঞ্চ দিম মাটি পট্টা দিয়াৰ কাৰণে। আৰু সেইমতে আমি লাগি থাকিলোঁ। আমাৰ লগত নথি পত্ৰ আছে 52 চনতে ডি ৰিজাৰ্ভেশ্যন কৰিছিল আৰু এই ডি ৰিজাৰ্ভেশ্যন কৰি এই মাটিখিনিত ABC ব্লকক বিশেষ কৰি যিটো নেকি বাস্কা বেল্ট এণ্ড ব্লকৰ পৰা বাহিৰত আছিল আৰু এই মানুহখিনিক জেনেৰেল মানুহখিনিক ইয়াত বহাইছিল। ঠিক এনেকুৱা পৰ্যায়ত আমি লগাই থকাৰ পিছতো আমি পৰৱৰ্তী সময়ত যেতিয়া প্ৰমোদ বড়ো BTCৰ চিফ হ'ল তেখেতক আমি লগ ধৰিলোঁ। আমাৰ যিজন ৰেভিনিউ তেখেতক আমি লগ ধৰিলোঁ, কিন্তু আমি কোনো ফলপ্ৰসূ আমি সিদ্ধান্তত আহিব নোৱাৰিলোঁ। তেখেতসকলে আমাক কোনো এটা সিদ্ধান্ত দিব নোৱাৰিলে আৰু বৰঞ্চ ক'লে যে আমি এই পৰ্যায়টো আমি বৰ্তমান বন্ধ কৰি ৰাখিছোঁ, পৰৱৰ্তী সময়ত চিন্তা চৰ্চা কৰিম। আমি লাগি ড্ৰোন ছাৰ্ভেটো কৰালোঁ। এইবাৰ আমাৰ ড্ৰোন ছাৰ্ভেটো হৈ গৈছে, কিন্তু কামখিনি বন্ধ হৈ থাকিল। সেয়েহে গোটেই ৰাইজখিনি আমি ঐক্যবদ্ধ হৈ আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে আমি আৰু বহি থকাৰ দিন নাই। আমি ABC ব্লক কমিটি উন্নয়ন কমিটি গঠন কৰি আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে অহা 4 অক্টোবৰ তাৰিখে আমি মুছলপুৰত বৃহৎ এটা প্ৰতিবাদী সভা অনুষ্ঠিত কৰিম। এই যদি একেদিনৰ ভিতৰত বিশেষ কোনো চৰকাৰে ব্যৱস্থা নলয় তেতিয়াহ'লে 4 তাৰিখৰ যিটো নেকি আমাৰ সমাৱেশ হ'ব, বৃহৎ সমাৱেশ হ'ব আমাৰ মুছলপুৰত, আৰু তাত প্ৰায় আমি 4-5 হাজাৰ মানুহ তাতকৈ বেছি হৈ আমি এটা প্ৰতিবাদী আন্দোলন কৰিম। আৰু তাৰ পিছত যদি বিশেষ ব্যৱস্থা চৰকাৰে নলয় তেতিয়াহ'লে আমি মুছলপুৰত লাগাতাৰভাৱে আন্দোলন কৰাৰ কাৰণে আমি সিদ্ধান্ত কৰিছোঁ। আৰু এই আন্দোলন যেতিয়ালৈ আমাৰ পাত্তা নহ'ব তেতিয়ালৈকে আমাৰ আন্দোলন থমকি নৰয়। এই আপোনালোকৰ জৰিয়তে আজি চৰকাৰক আহ্বান জনাইছোঁ যাতে আমাৰ যিটো নেকি দীৰ্ঘদিনীয়া যিটো সমস্যা, যিহেতু আমাৰ মাটিখিনি বিশেষ কোনো টান মাটি নহয়, বেল্ট এণ্ড ব্লকৰ ভিতৰৰ মাটি নহয়, যিহেতু বেল্ট এণ্ড ব্লকৰ বাহিৰৰ মাটি। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে 1952 চনতে যেতিয়া আমাক ডি ৰিজাৰ্ভেশ্যন অৰ্ডাৰ দিছিল তেতিয়াই অৰ্ডাৰ দিয়া হৈছিল, আৰু এই অৰ্ডাৰত উল্লেখ আছে যে লেণ্ডলেছ পিপুলক, অন্ততঃ ভূমিহীন মানুহখিনিক ইয়াতে পট্টা দিয়াৰ কাৰণে যিটো অৰ্ডাৰ দিছিল। আমি আপোনালোকৰ আমাৰ যিটো সংবাদমেল তাৰ জৰিয়তে আহ্বান জনাইছোঁ চৰকাৰক যাতে অনতি পলমে আমাৰ এই সমস্যাৰ সমাধান কৰে আৰু আমাক যাতে আমি কঠোৰৰ পৰা কঠোৰ যিটো আন্দোলন কৰাৰ কাৰণে যাতে আমাক বাধ্য নকৰায় তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ। এইখিনি আজিৰ কাৰণে গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ। ধন্যবাদ। সংবাদমেল অনুষ্ঠিত কৰা হ'ল। এইটো আমাৰ ভূমি সমস্যাৰ কাৰণে কৰা হৈছে যে A ব্লক, B ব্লক আৰু C ব্লক এইটো ৰিক্লেমেশ্যন এৰিয়া বুলি কৈছিল। এইটো আপোনাৰ ইয়াতে এই অঞ্চলত মানুহ গৈছিল স্বাধীনতাৰ আগৰ পৰাই গৈছিল, কিন্তু একচুৱেলি এইটো কোৱা হয় যে 51 চনত মেধি চৰকাৰৰ দিনত এইটো ডি ৰিজাৰ্ভ কৰি মাটিহীন কিছুমান লোকক ইয়াত মাতি আনিছিল। আনি পেলাই সেই মৰ্মে আমাক মাতি অনা আমাৰ ৰচিদো আছে, আৰু এইটো যে ডি ৰিজাৰ্ভ কৰি তাৰো আমাৰ প্ৰমাণ পত্ৰ আছে। ব্লক এণ্ড বেল্টৰ বাহিৰত যে এইটো হয় সেইটোও আছে আমাৰ। কিন্তু এইটো যেতিয়া আমাক কেঁচা পট্টা প্ৰদান কৰিছিল, কিন্তু তাৰপিছত আমি 1970 চনত 70-71 আপোনাৰ মহেন্দ্ৰ মোহন চৌধুৰীৰ দিনত এইটো কৰা হ'ল। আপোনাৰ তেওঁ প্ৰিমিয়াম ল'ব দিলে, আৰু তেতিয়াৰ প্ৰিমিয়াম অসম গভৰ্ণমেণ্টৰ নিৰ্ধাৰিত আছিল 5 টকা, কিন্তু আমাৰ পৰা 20 টকাকৈ প্ৰিমিয়াম লয়। সেই প্ৰিমিয়ামটোৰ ৰচিদ আছে। তাৰ পাছত গতানুগতিকভাৱে আমি লাগি থকা হৈছে, কিন্তু আমাক পাট্টা প্ৰদান কৰা নাই। আমাক একচনীয়া পাট্টাও দিয়া নাই, আৰু আপোনাৰ ম্যাদিটো দূৰৰ কথা, আৰু একচনীয়া পাট্টাও আমাক প্ৰদান কৰা নাই। আৰু এই সম্পৰ্কে আমি বিভিন্ন সময়ত বিভিন্ন চৰকাৰৰ দিনত ৰেভিনিউ মিনিষ্টাৰসকলক আমি এটা দি আছোঁ, আৰু মেমৰেণ্ডাম দি আছোঁ, আৰু আন্দোলনো কৰিছোঁ। আমি টিহু যেতিয়া থাকে SDC অফিচ থাকে, তেতিয়া সেই SDC অফিচতো আমি তাত ধৰ্ণা দিছোঁ। তাৰপিছত আপোনাৰ ইয়াতে মুছলপুৰত অহাটো আমি ধৰ্ণা দিলোঁ। বিভিন্ন সময়ত আমি বিভিন্ন কৰিছোঁ, আৰু অসমৰ প্ৰত্যেকজন ৰেভিনিউ মিনিষ্টাৰৰ ওচৰত আমি আমাৰ দাবীসমূহ আমি প্ৰেৰণ কৰিছোঁ যে আমাক মাটিহীন হিচাপে ইয়াত মাতি আনিছে, আৰু আমাক ইয়াত সংস্থাপন দিছে,
আমি ইয়াতে মোটামুটি 51-52 পৰা ৰেগুলাৰ কৰি আছোঁ। কিন্তু ইয়াৰ আগতো ইয়াত এই অঞ্চলত কিছুমান নেপালী মানুহে খুটি বাতি অ'টত বসবাস কৰি আছিল আৰু তাৰ পাছৰ পৰাই আমি 51-52 চনত এইবিলাক ডি ৰিজাৰ্ভ কৰি তাৰমানে ট্ৰেক্টৰেদি মাটিটো ভাঙি দিলে। কিন্তু এতিয়া তেওঁ আৰু খাজনা আমি প্ৰথম দি আছিলোঁ টজি হিচাপে, কিন্তু তাৰপিছত এতিয়া বেদখলী জৰিমনা এই চনত কৰিছে। আৰু প্ৰথম অৱস্থা আমাক মাটি থকা প্ৰমাণপত্ৰও দিছিল, কিন্তু এইটো 10 চনৰ পৰা যোৱা 2010 পৰা এই মাটি থকা প্ৰমাণপত্ৰ দিয়াটো বন্ধ কৰিছে। আমি এই সম্পৰ্কে এজেঞ্চিৰ লগতো যোগাযোগ কৰোঁ, তেখেতে কৈছে কি যে আমি কৈছোঁ কি হেৰি আছে আপোনাৰ গভৰ্ণমেণ্টৰ হেৰি আছে আমাক দেখুৱাওক, বোলে সেইবিলাক একো নাই, আমাক ল'ব বাধা কৰিছে, আমি নলওঁ। এতিয়া খাজনাটো লৈ আছে আমাৰ বেদখলী জৰিমনা। কি বৰ্তমান অহা নাই, ইকানে শুনা গৈছে, কিন্তু তথাপি বস্তুটো আমাৰ প্ৰতি নটিচো হোৱা নাই বা একো হোৱা নাই। কিন্তু ঠিক আমাৰ এটা অসুবিধা হৈছে যে আমাৰ ইয়াৰে যিখিনি বসবাস কৰা মানুহ তেওঁলোকে চৰকাৰী লোন নাপায়, মাটি নাথাকিলে, মাটি থকা প্ৰমাণপত্ৰ নাপালে। তাৰপিছত আপোনাৰ প্ৰধানমন্ত্ৰী যোজনাৰ যিবিলাক আঁচনি থাকে সেই আঁচনি নাপায়। আমাৰ ল'ৰা চাকৰিৰ চিকিউৰিটি দিব লাগিলে, চাকৰিৰ চিকিউৰিটি আমি বেলেগৰ পৰা আনিব লাগে। গতিকে এইবিলাক অসুবিধা হৈছে। সেইকাৰণে আমি এই সংবাদমেলৰ জৰিয়তে আমি চৰকাৰকো অৱগত কৰিব খোজোঁ যে আমাৰ যিখিনি সমস্যা এই সমস্যাখিনি মানে সমাধান কৰিব লাগে। বিপ্লৱ চিপ্লৱত পাত্তা দিয়া হ'ব, ম্যাদী পাত্তা দিয়া হ'ব, সেইটো তেওঁ নিজে ভাষণত কৈছে, নিৰ্বাচনী ভাষণত। নহ'ল, তাৰ পাছত তেওঁৰ খবৰে নাই। আৰু এই সম্পৰ্কে আমি BTC গভৰ্ণমেণ্টৰ যিখিনি হেৰি আছে এইখিনি সঘনাই লগ কৰি আছোঁ। প্ৰথম কৰি আমি 4 তাৰিখে চাম, তাৰপিছত সিদিন লাষ্ট যিটো গেল তেওঁ কৈছে যে আমি এইটো বন্ধ কৰি ৰাখিছোঁ, পাছত বিবেচনা। মোটামুটি 2000 মান আছিল। একচুৱেল ফিগাৰটো মোৰ নাই, কিন্তু 2000 মান আছিল। কাৰণ আজি এই ৰিক্লেমেশ্যন এৰিয়াৰ অৰ্থাৎ এ ব্লক, বি ব্লক, চি ব্লকৰ মই সভাপতি হিচাপে 4-5 বছৰ থাকলোঁ আৰু বিভিন্ন সংক্ৰান্তত লাগি আছোঁ। আমাৰ ৰুদ্ৰনাথ ছেক্ৰেটাৰী ৰাইজেও সহায় সহযোগ কৰি আছে। जोनोम सान आरो गुबुन गुबुन गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो जों लुबैयो केक। नंगौ, जोनोम सान आरो बायदि गाब गोनां बुब्लिफोराव नोंथाङाबो लुबैयो केक। मोनफ्रोमबो बुब्लियाव केकआ बयखौबो मुहिहोयो आरो देहाखौ थाजिम मोनहोयो। बेबायदिनो क'क्राझार सहर डन बस्क' एचएस स्कुल र'डनि वार्ड नं 4आव दं नोंथांखौ मुहिहोग्रा आरो थाजिम मोनहोग्रा गोथाव केक। गोथार जोनोम सान फालिनाय बायदि गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो नोंथाङा लांफैनो हागोन क'क्राझारनि बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव गोरबो सोलेर थाजिम मोनहोग्रा मेजेरनाय गोथाव केक। बे गोथाव मेजेरनां केकखौ जानो लुबैदोंब्ला थोंजोङै मख'नाय थंआव थांनाबो लायनो हागोन आरो बिथांमोननि होखानाय 767601351888 8860607313 आरो 8800766409 जानबुं अनजिमायाव सुलादाना बुकिं अर्डारबो खालामनो हागोन। अब्ला माखौथो नेना थाखो? जोनोम सान आरो गाब गोनां बुब्लिनि थाखाय दान अर्डार खालाम बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव केक।